हेलो गाइस সকলোকে স্বাগত জনাইছো মোৰ অন্য এটা ভিডিও মাজলৈ আজি মহাশিৱৰাত্ৰি উপলক্ষে আমি কি কি আয়োজন কৰিছো আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম অকমানকে চাই থাকিব আৰু এয়া মই ফুল আৰু বেলপাত কিবা কাৰণে সিঙ্গেলনে সকলোখিনি দেখাম লাষ্টলৈকে ভিডিওটো চাই থাকিব দেই ওহো পাহৰিছিলো আমাৰ মন্দিৰটো পূজা পাতিছে নহয় আপোনালোকে লাষ্টলৈকে ভিডিওটো চাই থাকিব তেতিয়া গম পাব মন্দিৰটো মানে কেনেকৈ পূজা হৈছে কালি আমি যাওঁতে দেখা পাইছো বহুত ধুনীয়াকৈ মানে ডেকোৰেশন কৰিছে আৰু দিনত কি হ'ব লাষ্টলৈকে ভিডিওটো চাই দিব একদম পুৰা গম পাই থাকিব আগতে আমি এতিয়া হওক ঘৰত পূজা কৰি লওঁ নে কি কয় তাৰপিছত আপোনালোকক লৈ যাম মোৰ লগত মন্দিৰলৈ ঠিক আছে ততকে দুখৰ খবৰ কি গম পাইছে না মোৰ মানে এটা নিৰামিষ খোৱা বা মাংস চাংস নেলিটোৱা পাছত নাই কাৰণে কি নতুন মিক্সিটোতে বুটখিনি জিকাই থৈ দিছো আৰু যিখিনি হয় ইয়াতে সকলোখিনি পূজা কৰিম এয়া মন্দিৰৰ কাৰণে আৰু এইখিনি ঘৰৰ কাৰণে আপোনালোকে চাই থাকিব মই কামবিলাক কৰি থাকিম আৰু আপোনালোকক দেখাই গৈ থাকিম এইবিলাক ৰেডি কৰিছো মন্দিৰৰ কাৰণে মানে আমাৰ ইয়াত দিবৰ কাৰণে বুটটো সোনকালে নিফিটিল মানে এনেকৈ আৰু হ'ব কোনো কথা নাই পিছত এইখিনি পিছত মিক্স কৰি দিম এয়া আমাৰ প্ৰথমতে গোসাঁই এখনত দিবৰ কাৰণে ইমান পূজা কৰিব একোৱেই নহয় তথাপিতো মনে যিখিনি জানিছো আৰু মনৰ মতে যিখিনি বিশ্বাস সেইখিনিকে কৰিছোঁ নাজানো আৰু বাকী কি হয় আৰু কেনেকৈ দিব লাগে ইমান ভালকৈও নাজানো বাছ দিছোঁ আৰু তেনেকৈ আৰু তাত কোনো বেয়াকৈ কমেণ্ট নক'ব দেই মানে মই ইমান ভালকৈ নাজানো আৰু আপোনালোকক দেখাবলৈ এয়া চেষ্টা কৰিছোঁ এয়া আমাৰ অকণমানি মন্দিৰটো মই এনেকৈ বনাই লৈছোঁ পিছত ঘৰত ভালকৈ বনাম এতিয়া ইয়াত আছোঁ কাৰণে এনেকৈ আৰু কৰি লৈছোঁ মোটামুটি সন্ধিয়া আৰু ৰাতিপুৱা প্ৰাৰ্থনাটো কৰিব পাৰিলে হ'ল এয়া আপোনালোকে চাই আছে আৰু দেখি পাইছে পিছে আপোনালোকে শিৱৰাত্ৰি পালন কৰিছে নে কেনেকৈ পালন কৰিছে প্লিজ কমেণ্ট কৰি অকণমানকৈ ক'ব দেই পূজা হৈ গ'ল আপোনালোকক দেখাম চাব দেই আমাৰ অকণমানি মন্দিৰ ভাগ চাব এই মোৰ পূজা হৈ গ'ল মৌজোল তাৰপিছত আৰে চাউল মুগ বুট দুবৰি বন বেলপাতা ফুল সকলোখিনি দিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত এতিয়া মই ঘৰত পূজা চূজা কৰাৰ পিছত এতিয়া মই নীলম ভাবি ৰুমলৈ আহিছোঁ আৰু আপোনালোকক এয়া দেখাছোঁ নীলম ভাবি এনেকৈ তাই পূজা কৰিছে তাৰপিছত আপোনালোকক চিধা লৈ যাম মন্দিৰলৈ তাৰপিছত এয়া আমি ওলাই ৰেডি হৈছোঁ আৰু মই মোৰ বস্তুখিনি ধুনীয়াকৈ লৈ লৈছোঁ এয়া আমি মা মই আৰু নীলম ভাবি পিছত তাইক এৰি থৈছোঁ তাই মানে ইমান দেৰি কৰি থাকে ধৈৰ্য নহ'ল আৰু তাইক বাদ দি দিলোঁ তাৰপিছত আহি আছে আমি খালী বহি আহিছোঁ এয়া আমাৰ মন্দিৰৰ আগফালটো ইয়াত ধুনীয়াকৈ এখন পাৰি দিছে আৰু এইবিলাক মানুহবিলাকে কাম কৰি আছে আপোনালোকে দেখা পাইছে এইপিনে অফিচাৰবিলাক বহিব এইপিনে আমি বহিম আৰু আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই গৈ থাকিব আৰু মন্দিৰত কিবা ফুল চুল কিবা কাৰণে তাৰ পৰা অলপ লৈ ল'লোঁ তাৰপিছত এয়া মই পূজা চূজা কৰিলোঁ পূজা কৰা ভিডিঅ'খিনি বৰ বেছি দেখুওৱা নহ'ল কাৰণ মোবাইল ধৰি থাকিলে পূজা কৰা নহয় সেইকাৰণে মই মোবাইলটো থৈ দিলোঁ কাষতে তাৰপিছতে মোৰ পূজা কৰা হৈ গ'ল আপোনালোকক এয়া ধুনীয়াকৈ দেখাই দিছোঁ এয়া আপোনালোকে দেখা পাইছে আগৰ ভিডিঅ'টো মই দেখা পাইছে মই প্ৰায়ভাগ মন্দিৰলৈ আহিলে মানে ভিডিঅ' বনাওঁৱেই আপোনালোকক দেখাওঁৱে এয়া আপোনালোকে দেখা পাইছে ইয়াত পূজা চূজা কৰাৰ পিছত আমি ইভাগ মন্দিৰত আহিলোঁ ইভাগ মন্দিৰত ধুনীয়াকৈ এতিয়া আমি পূজা চূজা কৰা আমাৰ হৈ গ'ল তাৰপিছত আমি ঘৰত গৈ আকৌ আহিলোঁ কিয় আহিলোঁ আপোনালোকে চাই থাকিব এইটো বেলেগ খবৰ বাৰু মন্দিৰলৈ যাবলৈ লৈছোঁ মানে অথনি পূজা কৰিলোঁ গোটেই ভিডিঅ'খিনি দেখা নহ'ল আকৌ আপোনালোক দেখাওঁ চাই থাকিব আমি सब ऐसे भाभी कुछ बोलो भाभी है नीलम भाभी कुछ बोलो कहाँ जाओगी शिवरात्रि पूजा में जा रहे हैं और एरा मंदिर हम लोग पूरा टीम आया है हेलो हाय हम लोग जा रहे हैं शिवरात्रि पूजा के लिए पूजा करने के लिए मंदिर हो गया पूजा है ना नेक्स्ट बार प्रसाद खाने के लिए जा रहे हैं আমি লগৰকেইটাৰ লগত আকৌ মন্দিৰবিলাকে প্ৰসাদ দিছে প্ৰসাদ চসাদ ল'লোঁ তাৰপিছত আজিলৈ ভিডিঅ'টো বাই বাই ৰাতি কিবা প্ৰগ্ৰাম হ'লে আকৌ মই নিশ্চয় আপোনালোকক দেখাব চেষ্টা কৰিম ভাঙিলোঁ ইয়াৰ প্ৰসাদ বিতৰণ কৰিম আৰু কিবা কাৰণে আমাৰ বাইদেৱে কাটি আছে